মানুহে কৰিম বুলি ভাবিলে নোৱাৰা কাম একো নাই। কেৱল তাৰ কাৰণে আমাক লাগিব চেষ্টা, আগ্ৰহ আৰু ধৈৰ্য। এই তিনিটা বস্তু যদি আমাৰ আছে, দেখিব জীৱনত যিমান যি পৰিস্থিতিয়ে নাহক আমি যিকোনো কাম কৰিবলৈ সক্ষম হওঁ। হেল্ল' এভৰিৱান, এছামিজ মাদাৰ ডায়েৰী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আচলতে ভিডিঅ'টি মই যে পথালিকৈ কৰিব লাগে পাহৰিলোঁ, এনেকৈয়ে কৰি থৈ দিলোঁ। আজি গুড ফ্ৰাইডে, সেয়ে মাইনাক এয়া ৰাতিপুৱাই মই গানৰ প্ৰেক্টিচ অকণমান কৰাইছোঁ। তাৰপিছত মই ওলাই আহিলোঁ এয়া খেতিডৰালৈ। ভাবিলোঁ চাই যাওঁ, এওঁ খেতিত লাগি আছে, এওঁৰো আজি অফিচ বন্ধ। এয়া আমাৰ দাংবডি উঠিছে আৰু এওঁ ওপৰত মানে পুতি দি আছে সৰু সৰুকৈ কাটি। আৰু এয়া ভেন্দি দেখিছেনে ফুলিবলৈ আৰম্ভ কৰিছে। কেইদিনমান পিছত আমি ঘৰৰ ভেন্দি খাবলৈ পাম আৰু এইফালে আছে বেঙেনা, বন্ধাকবি আৰু বিলাহী। বন্ধাকবি বেছি ডাঙৰ ডাঙৰ নহ'লে এইবাৰ সৰু সৰুৱে হৈছে, কিন্তু ঘৰৰ বন্ধাকবিৰ কাৰণে খাই বহুত টেষ্টি। আৰু বিলাহী যে আমি বহুত দিন কিনাই নাই, ঘৰৰে ওলায়ে আছে, 3টা 4টা সদায় ওলাই থাকে। এয়া দেখিছেনে ফলৰ ভৰত ভাঙি পৰিছে। আৰু ইফালে বেঙেনাও একেবাৰে চাপৰতে লাগিবলৈ আৰম্ভ কৰিছে, জলকীয়াও আছে। কিন্তু মাটিডৰা ইমান বেছি ভাল নহয় কাৰণে বহুত বেছি মানে ভাল নহয় ফলবিলাক। আৰু লগতে এইফালে পদিনা মই ইয়াৰ পৰা নি চাটনি খায়ে থাকোঁ। অকণমান টাবতো লগাই দিছিলোঁ, টাবটো এনেই আছিলে কাৰণে তলত নি দুডালমান পদিনা লগাই দিছিলোঁ। আৰু ধুনীয়াকৈ টাবতো পদিনা হৈছে। আৰু এটা টাবত মই ব্ৰাহ্মীও লগাই দিছোঁ, ব্ৰাহ্মীখিনিও ধুনীয়া হৈছে। নিজৰ অকণমান খেতি থাকিলে যে বিভিন্ন বস্তু লগাই খাব পাৰি। আৰু আমাৰ পোহৰ এয়া আইতাকৰ বকচাত উঠি তললৈ আহিছে, দেখিছেনে? সি যে একেইদিন আইতাকৰ বকচাত উঠি খালি ঘূৰি ফুৰে আৰু তাৰ কি ফূৰ্তি মানে বাহিৰত উলিয়াই আনিলে। আৰু এনেকৈ মাক যদি বহি থাকে নহয়, মাৰ পিঠিৰ ওচৰত গৈ সি একদম বকচাত উঠি ল'ব। আৰু মায়ে যদি গামোচাখন দেখাই দিয়ে আৰু ক'বই নালাগে, আৰু সি একেবাৰে দৌৰি পিঠিত উঠিব। গতিকে কাপোৰ চিলাই আছোঁ, পূৰা বিহুত লোৱা কাপোৰবিলাক। বিহুটো পিন্ধা নহ'লে এতিয়া সেই চিলাই আছোঁ। বিহুৰ সময়ত চিলাব সময়ে নাপালোঁ, কালি চিলালোঁ মই। এয়া ফলছ লগালোঁ, দেখিছেনে? ফলছ লগালোঁ, মেখেলাখন হৈ গ'ল। আৰু এতিয়া মই চাদৰত কি কৰি আছোঁ জানে? নতুন কাম এটা শিকিছোঁ দেই। আচলতে আমি চেষ্টা কৰিলে যে একো কাম নোৱাৰাকৈ নাথাকে, তাৰ প্ৰমাণ মই নিজে দেই, মোৰ নিজৰ ক্ষেত্ৰত কৈছোঁ। মই পাইপিং খালি প্ৰথম পাইপিং কিনি আনিছোঁ। এয়া পাইপিং হৈছে 8 টকাকৈ মিটাৰ লৈছে। মই 20 মিটাৰ আনিছোঁ, 10 কৰি। এইখনত মই হালধীয়া পাইপিং লগাম বুলি ভাবিছিলোঁ, কিন্তু হালধীয়া পাইপিংটো ইমান এটা ভাল লগা নাই, সেইকাৰণে ৰঙা পাইপিং লগাই দিলোঁ চাদৰৰ ছাইডত। চাদৰৰ পটিখিনি এইবাৰ নলগাওঁ বুলি ভাবিছোঁ, পটিখিনি মই ব্লাউজত দি দিম। আৰু তাৰ সলনি এনেকৈ পাইপিং লগাই দিলোঁ চাদৰত। পাইপিং দিয়াত মোৰ বহুত বেছি ভাল লাগি আছে মনটো, কাৰণ মই প্ৰথম পাইপিং এনেকৈ লগাবলৈ চেষ্টা কৰিছোঁ। আৰু দেখিছে বেয়া হোৱা নাই, ভালেই হৈছে। এইফালে এনেকৈ চিলাই দিছোঁ। আৰু মই যিহেতু এইবাৰ প্ৰথম মোবাইলত চাই শিকিছোঁ। আৰু মোৰ ভণ্টি জানে এইবিলাক কাম। ভণ্টিক ফোন কৰিও সুধিছোঁ এনেকৈ কৰিম। তাৰপিছত তাইও কৈ দিলে। আৰু মোৰ পুৰণা ব্লাউজ আছিলে পাইপিং লগোৱা, সেইটোও চালোঁ কেনেকৈ লগাই দিছে। তেনেকৈ চাই চিতি এটা ছাইড মই পাইপিং লগাই দিলোঁ দেই। চাওকচোন, যেতিয়া নতুন কাম এটা নিজে কৰিবলৈ শিকা হয় কিমান ভাল লাগে, নহয়নে? এতিয়া মই অকণমান আপোনালোককো দেখুৱাই লৈছোঁ দেই, কিন্তু মোৰ পৰা চাই আপোনালোকে একেবাৰে যে পাৰফেক্ট ৰিজাল্ট পাব তেনেকুৱা নহয়, কাৰণ আজি প্ৰথম ময়ো লগাইছোঁ। ফলছ লগোৱা ভিডিঅ' মই কালি বনাম বুলি ভাবিছিলোঁ। মই ফলছ ভালেকেইখনত লগালোঁ এতিয়ালৈকে। প্ৰায় মানে যিবিলাক চাদৰ মেখেলা মই নিজৰ চিলাওঁ সেইবিলাক চব নিজেই ফলছ লগাওঁ, কিন্তু ভিডিঅ' বনাই দেখুৱাবৰ কাৰণে ইমান হোৱা নাই এতিয়ালৈকে। অকণমান তেৰা বেকা হৈয়ে মই আপোনালোকক দেখুৱাই লৈছোঁ দেই। এইখিনি চাওক, মোৰ এইখিনি চিলাওঁতে বেকা হৈ ওলাই আহিলে। এইখিনি কাটি চাটি মিলাব লাগিব আৰু, কিন্তু নিজৰখিনি মই নিজে কৰি ল'ব পৰা হৈ গৈছোঁ। সেইটোৱে বহুত ভাল লাগে মোৰ নিজৰে। কিন্তু বেলেগক শিকাব পৰাকৈ ইমান এটা হোৱা নাই গৈ এতিয়াও, কিন্তু ট্ৰাই কৰি যাম। আৰু এতিয়া বাবু অকণমান ডাঙৰ হৈ আহিছে, মই টাইম অকণমান মিলাব পৰা হৈ গৈছোঁ। সেইকাৰণে এনেকৈ অকণমানকৈ এইবিলাক চিলাই
কৰি আছোঁ আৰু যিকোনো কামে আচলতে সদায় কৰি থাকিলে এক্সপাৰ্ট হৈ যায় সেই কামটোৰ প্ৰতি কিন্তু এদিন কৰি যদি আৰু এবছৰ নকৰোঁ এতিয়া ক'ত হ'ব হয়নে এতিয়া আহকচোন অকণমান আপোনালোকক দেখুৱাই লওঁ মই কেনেকৈ পাইপিং লগাই আছোঁ এয়া পাইপিং লগাবৰ কাৰণে চাদৰখন মই ওলোটাই লোৱা নাই দেই চিধা ছাইডত লৈছোঁ মানে ফুলটো যেনেকৈ চিধাকৈ আছে তেনেকৈ লৈছোঁ তাৰ ওপৰত এয়া পাইপিংটো প্ৰথমতে চিলাই গৈছোঁ প্ৰথম অৱস্থাতে ওলোটাকৈ ল'ব নালাগে দেখিছেনে আপোনালোকে কিন্তু চিলাই যাওঁতে অকণমান লৈ চিলাই গৈছোঁ যাতে তেৰা বেকা নহয় গৈ নহ'লে এবাৰতে বহুত বেছি চিলাই ল'লে তেৰা বেকা হৈ যাব আৰু এইখিনি এতিয়া মোৰ চিলাই হৈ গ'ল এতিয়া মই এই পাইপিংটো যে চিলাইছিলোঁ সেইখিনি আকৌ অকণমান ভাঁজ কৰি লৈছোঁ ওলোটাকৈ লৈছোঁ তাৰ ওপৰেদি আকৌ মই এটা চিলাই মাৰি দিম আপোনালোকে চাবচোন এয়া মই এই ওপৰেই চিলাইছোঁ কিন্তু চাদৰখন এতিয়াও মই ওলোটাই লোৱা নাই কেৱল পাইপিংটোহে ওলোটাই কৰি লৈছোঁ তলৰ ফালে সুমিয়াই দিছোঁ আৰু এতিয়া মোৰ এয়া ওপৰৰ ছাইডেদি হৈ গ'ল কিন্তু এয়া তলৰ পিনে দেখিছেনে পাইপিংটো এনেকৈ উঠি আছে এইখিনি বস্তু আকৌ মই যাতে মিলি যায় বাট উঠি নাথাকে তাৰ কাৰণে এটা চিলাই মাৰি দিম এয়া নখটো যে দেখুৱাইছোঁ নখৰ সেইখিনিলৈকে মানে যিখিনিলৈকে পাইপিংটো আছে তাৰ ওচৰে মানে মই চিলাই কৰি দিম তলৰ কাপোৰখিনি যিখিনিলৈকে আছে পাইপিঙৰ কাপোৰ এয়া ওপৰে মই এটা চিলাই মাৰি দিম দেখিছেনে এয়া চিলাই দিয়াৰ লগে যিখিনি উঠি আছিলে সেইখিনি এতিয়া নোহোৱা হৈ গ'ল এয়া দেখিছেনে আৰু মোৰ চিলাইবিলাক আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ দেখিছেনে সিমান এটা চিধা নহয় কাৰণ মই ইমান এক্সপাৰ্ট নহয় চিলাইত এতিয়া মই শিকিহে আছোঁ আৰু যি চিলাই শিকিছোঁ মই সেয়া নিজেই শিকিছোঁ ক'তো মই আজিলৈকে চিলাই শিকি পোৱা নাই মানে নিজেই মোবাইলত চাই নিজেই চেষ্টা কৰি শিকিছোঁ সেইকাৰণে মই ভিডিঅ'তে আৰম্ভণিতে কৈছোঁ যে আগ্ৰহ চেষ্টা আৰু ধৈৰ্য থাকিলে আমি যিকোনো কামেই নিজে কৰিব পাৰোঁ আৰু এয়া মোৰ পাইপিং লগোৱা হৈ গ'ল পাইপিং লগোৱা হোৱাৰ পিছত মই চাদৰৰ মূৰ দুটা চিলাই ল'লোঁ আৰু আমাৰ পোহৰে এয়া মোক চাই আছে দেই আমাৰ পোহৰে শুই উঠি আহি দেখিলে যে মায়ে কি মেচিন চলাই আছে সি আহি ওচৰত থিয় হৈছে সি যে মেচিনৰ শব্দবিলাক অকণমান ভয় কৰে সি একদম মোক ধৰি থাকে আপোনালোকক আগৰ ব্লগ এটা দেখুৱাইছিলোঁ যে সি মিক্সি চলালেও কেনেকুৱা ভয় কৰে এতিয়া মই এয়া চিলাই মেচিন চলাই আছোঁ যে সি মোৰ ওচৰতে আহি মোক ধৰি আছে ভালো লাগে এনেকৈ চাই থাকে সি মোৰ ওচৰতে থাকি বাচ্ছাৰ লগতে লাগি মানে এনেকৈ কামবিলাক কৰিও ভাল লাগে সময় নাই কৈ থাকিলে ক'ত হ'ব কিন্তু যদি কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া কিবাকৈ হ'লেও অকণমান সময় ওলাই যায় আৰু আমাৰ পোহৰে দেখিছেনে চায়ে আছে গতিকে আজি ভিডিঅ'টি সামৰিছোঁ ভিডিঅ'টি চোৱাৰ বাবে বহুত